পিকি নকম লাগছে সঁচাকৈ কিন্তু এই আধে আছে হাত হ'ব লাগে সঁচাকৈ হাত পখালিত আহি ইমান ভাল লাগছে কাৰণ ইয়াৰ মানুহবিলাক ইয়াৰ ঠাইবিলাক ভাল সেইকাৰণে বতৰ বৰষুণ একো নাই হয়নে নহয় বাৰু ভাল মানুহ কাৰণে বেলেগতো অনুষ্ঠান কৰোঁ কিন্তু বতাহ বৰষুণৰ কাৰণে অনুষ্ঠান কৰিব নোৱাৰি কিন্তু আপোনালোকে ইমান ভাল মানুহ সেইকাৰণে হাই হুল্লি কাজিয়া পেচাল একো নাই মই একেবাৰে অহা নাই লগত দুটা তিৰি লৈ আহিছোঁ কেতিয়াকৈ চিপিৰা চাই আছে নাই দাদা চাই আছা এতিয়া আপোনালোকৰ মাজত লাগি আহিছোঁ হাঁহিম হুহাম বুলি যদি হাঁহি নুঠাই খুৰীহঁতৰ নামি যাই কুটকুটি হ'লেও দিম যায় দিছোঁ এইটো অলপমান উঘালৈ লৈ মাৰি আছে দেখোন কিবা হেল্ল' দিছোঁ খুৰীহঁত ভালে নাই নে বেয়াকৈ আছা বাৰু এতিয়া চবকে ৰঙালী বিহুৰ দেৰিকৈ হ'লেও বহুত বহুত আন্তৰিক শুভেচ্ছা জনালোঁ আৰু ঘৰৰ পৰাই যিসকলে অনুষ্ঠান চাব নাহি ফালে বিচনাৰ পৰাই কোনো এটা পাৰি আছে বুলি ভাবি আছে সেইসকলকো শুভেচ্ছা দিলোঁ আকৌ যিসকলকে ডিপিৰাৰ পৰা আহি ফালে চকীখনত কোনোবা বহি বহি পেচাব কৰা লাগিলে পেচাব পিহলিও আছে বিশেষকৈ খুৰীহঁতক দিছোঁ এই পেচাব নকৰিবি দেই বানপানীৰ সময় আকৌ দেৰি দোকান নকৰিবি জেগাখিনি আৰু এই যিসকলে এতিয়া কেতিয়াবাৰ পৰা আহি পেলাই ধুনীয়াকৈ অনুষ্ঠানটো উপভোগ কৰি আছে দাদা চামৰাবিলাক ভালে আছেনে নাই এইটো দেখিছেহে আগে ঘূৰা সোমাল টাটা কোম্পানীৰ নেনো গাড়ীখন অহাৰ লগে লগে মঞ্চখনত এনেকৈ গোটেই একেবাৰে হেলাক কেলাক কৰিছে ইমান তাৰমানে শকত মোৰ লগত কেতিয়াবা কাজিয়া লাগি ফালে মই খেদা মাৰোঁ কেতিয়াবা এনেকৈ তামোলা ভাগত লাগি ধৰে আকৌ এইটো ইমানখিনি তাৰমানে বৰষুণে দিওঁ লৰ মাৰাই ভাকাই দিয়ে এইটো হ'ল ভুজিয়া তাইৰ নাম এনিশা ডেকা মদ খালি লাগে নিচা এইটো হ'ল বুন্দিয়া ডেকা এই খাই ভাল পাই যিয়ে নেকি বুন্দিয়া এই কিবা কবিনে নকোৱা মাৰি থোৱা ভোটৰ আগত থকা দিছা আপোনালোকে বেয়া পাইছে নেকি বাৰু খিতেকাই চাই আছে নে চিপিৰা চাই আছা চিপিৰা হবাই লাগব বস্তুৰ আজি এটা দাম কালি এটা দাম এতিয়া কি হয় আমাৰ যোৱা দিনবিলাক ভালে গৈছে অহা দিনবিলাক কি আছে ক'ব নোৱাৰোঁ হয়নে নহয় বাৰু খুৰা হয়নে বৰ দেখোন বহি লৈছে বিয়া কঠিয়া চাবি আকৌ চিনা জোগাই ফুৰি ফালে আকৌ এনেকুৱা খুৰীহাত দাদাহাত এই আগৰ মানুহবিলাক আছে কাৰণে অনুষ্ঠানবিলাক ভাল হৈ থাকে দেই আমাৰ ভাষাবিলাক বুজি পালে নাপায় বাৰু দাদাহাতে ইমান ধুনীয়াকৈ চাই আছে অনুষ্ঠানটো সেইকাৰণে বেছিকৈ ভাল লাগছে এখন মঞ্চ আমাৰ নহয় আমি আজি আহিছোঁ কালি নাই এখন মঞ্চত আপোনালোকৰ ল'ৰা ছোৱালীয়ে নাচিছে সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিছে আৰু দাদাহাতে আমাক 3 মাহ 4 মাহ আগতে আমাক যোগাযোগ কৰিছে আমাৰ হাত পখালি অনুষ্ঠানটোত যাব লাগিব বুলি মই কৈছোঁ হ'ব দে যাম ৰাইজৰ মৰম পাহিবা নৰিফালে আজি আহিছোঁ কিন্তু একেলাই অহা নাই দেই লগত 2টা কইনা লৈও আহিছোঁ খিতেকাই 2টা কইনা লগত আছে 3টা কইনা কেমেৰামানটো নহয় দেই বেয়া নাপাবি নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল পলমকৈ হ'লেও সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটিত উপভোগ কৰি আছে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ হেৰি মইতো আহিছোঁৱে এই তাইক কিয় লৈ আহিব লাগে তাই মোক ষ্টেজত উদ্ভা দিয়া নাছিল টানি টানি ধৰি আছিল কিয় এনেকুৱা কৰ মান নাই মাৰি ইয়াতে মোকো মাতছি গম পাইছা নাই তই তোক মাতিলেই নহ'ব নহয় ইয়াতে ইমান ধুনীয়াকৈ ৰাইজগিলা ভুজিয়াক চাবাহে ৰখি আছে হয় নেকি সুধচোন বিচাৰ ৰাইজসকলক কাক চাব ৰখি আছে ময়ো চাওঁ ৰাইজ আপোনালোকে বুন্দিয়াক বেছি ভাল পায় নে ভুজিয়াক বেছি ভাল পায় বাৰু এই দেখছা ভুজিয়াক বেছি ভাল পায় মই এটা নাথো দে এই য'তে যাওঁ ত'তে মোক এনেকুৱা কৰি নাথো মই দুটা কইনা আনি যি জ্বালা হৈছে মই নানো বুলি ভাবছিলোঁ 2টা কইনা আকৌ 2টা কইনা পুহি পেলাই সেই তালুত চুলি নোহোৱা হৈছে কিয় কাঞ্জা কৰি মাৰি দিম কি জানো সেইকাৰণে মই কৈছোঁ এই বুন্দিয়া মান্নাই মাৰিৰ লগত থাকিব নালাগে মোৰ লগত যোৱা ঘৰত যাওঁ মাথা চাথা বেয়া কৰি দিব শুনাই চাইছোঁ নাই খুৰীহাত আমি চিৰিয়েলত মনোৰঞ্জনহে দিওঁ আৰু এই 2টা কইনা পুহিলে কিমান জ্বালা হয় এইটো ইফালে টানে সিটো সিফালে টানে এই জ্বালা হৈছে 2টা তিৰি পুহি ফালে সেইকাৰণে মই আপোনাক এটা কথা কওঁ কি কথা বুঢ়া মানুহে খাই ভাল পায় বিৰি আপুনিনো কিয় লৈ ফুৰে এইডাল কঠল শান্তিৰি হেৰি চাহত ভিজেই খাই ভাল লাগে মুড়ি এই মান্নাই মাৰি নাচাকিয়া দিদা হৈ গৈছি মস্ত এটা বুঢ়ী
ৰাম ভাত থোৱা চৰু তই এটা মস্ত হালোৱা গৰু চাইছো নে কি কাজিয়া কৰে আমাৰ আকৌ চিৰিয়েলবিলাক চাই পেলাই ঘৰত যাই ঘূৰি এটা কাজিয়া নকৰিবি দেই এইবিলাক মনোৰঞ্জন দিব লাগে কৰি থাকোঁ হয়নে নহয় বাৰু এতিয়া মানুহ সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগে কেইদিন আছোঁ আমি জীৱনত আজি আছোঁ কালি নাই পটকৈ মৰি যাম আকৌ কৰোণাৰ কাৰণে বিহুটো নাপাবও পাৰোঁ কেতিয়াবা পাতে আকৌ যেতিয়া যি বস্তু উপভোগ কৰিব লাগে তেতিয়াই এটা হাতৰ চবেই দিলে ভাল লাগিল হয় বিয়া তোমাক ইমান চাধা মাল্লা জানো হিচাপ নাই কোনোবাই জানো মহো মাল্লা এই মই এনেই ঠাণ্ডা দিনটো বেছি নহয় এতিয়া এই পেচাব কলি ধোঁৱা ওলোৱা দিনটো বেছি এই গৰমৰ দিনটো আহি আছে আমাৰ এই বুন্দিয়াই বঢ়িয়াকৈ গান গাই গাব লাগিব নেকি বাৰু লাগবনে এই গান গালি নহয় বাৰু কিন্তু দেৱজিৎ দাও আহি আছে আমি বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পৰা আমি আকৌ 20 মিনিট লাগি যাম আৰু এই দাদাহঁতৰ কথা পেলাব নোৱাৰি আপোনালোকৰ মৰম পাহৰিব নোৱাৰি পেলাই আহিছোঁ কাৰণ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই আছা কাৰণে কৰি আছোঁ আমি কৰি আছোঁ কাৰণে আপোনালোকে ইমান ধুনীয়াকৈ চাই আছা আমিও কেতিয়াবা আপোনালোকক মনোৰঞ্জন দিব যাওঁতে ভুল হয় তথাপি আপোনালোকক মনোৰঞ্জন দি যাই আছোঁ হয়নে নহয় বাৰু হয়নে অঁ দাদা কি কৈছে দাদা ঐ সদায় চাবি এই দাদা ফটো মাছা নেকি দাদা আকৌ তলত আছা আমি ওপৰত আছোঁ কিবা উদ্ভৱ কৰি পেলাই নহয় ওপৰত থাকিলে ধৰ তলত ভাঙে গান এটা গাবলীয়াকৈ কি গানে এইটো এইফালে চেঙাৰবিলাকে সহযোগ কৰিলে ভাল লাগিব এইয়া আপোনালোকৰ মঞ্চত বুন্দিয়া এইফালে চেঙাৰবিলাকে মনে মনে আছে দেখোন বাবা ছাগলীয়ে বোলা দিব পাৰিব এতিয়া হাত খুৰি হাত এই কমেডি কৰি আমাৰ বুন্দিয়া কি গান বাঢ়ি গৈছে চাওঁচোন বাৰু আগৰ বিহু কি বঢ়িয়া আহিছিল গাছৰ তলে বাঁহৰ তলে আহিছিল কিন্তু এই 47 বছৰ ধৰি এই অনুষ্ঠানটো পাতি আহিছিল দাদাহঁতে তাকো আচৰিত মানছোঁ দুইদিন পাতিয়ে কিন্তু অনুষ্ঠান এটা নহয় এনেকৈ কিন্তু দাদাহঁতকো আমি ইমান বছৰ পতাৰ কাৰণে বহুত বহুত ভাল লাগছিল ধন্যবাদ জনাইছোঁ আকৌ এই এটা কমেডি কৰি কি গান বাঢ়ি গৈছে ছাগলীয়ে বোলে দিব পাৰিব আগৰ গানবিলাক কি বঢ়িয়া আহিছিল গাছৰ তলে বাঁহৰ তলে হৈছিল নাচনীবিলাকে বঢ়িয়াকৈ ইলিষ্টিপ চিলিষ্টিপ লৈ পেলাই যাই আছিলে এনেকৈ গেইছোঁ দাদা গেইছোঁ দাদা তাৰপিছত ধুনীয়াকৈ বঢ়িয়াকৈ এনেকৈ ঢৌটোৰ ওপৰত দেৰিকৈ আহিবি দেৰিকৈ আহিবি তাৰপিছত নাচনীটো বঢ়িয়াকৈ যাই আছে গেইছোঁ দাদা গেইছোঁ দাদা নহয় না তাৰপিছত এনেকৈ বজালে কিবা ধম্পতি মণ্ডল তলপতি মণ্ডল ধম্পতি মণ্ডল তলপতি মণ্ডল চাক চিঞ্চল হেইয়া হেইয়া হেই তাৰপৰা অলপমান আঙুলিটো থুই ফেলাই দি ফেলাই ক হেইয়া হেইয়া হেই আকৌ এই নাচনীকেইটাই গানটো গাবাই আছে এনেকৈ বঢ়িয়াকৈ ৰিনিকি বাৰু মোৰ মাতটো ভাঙি আছে বাৰু অনুষ্ঠান কৰি পেলাই বাৰু আপুনি যে আহিবাৰ পে ইমান কথা কৈ আছে আপোনাৰ নামটো কি হে বা মোৰ নামটো নাজানে এটা খুৰী হাত দাদা হাত ভুজিয়াই নাজানে বাৰু মোৰ নামটো হয় আপোনাৰ নামটোনো কি মোৰ নামটো হ'ল পাৰভিজ হয় নেকি পিছে হ'লে আপোনাৰ ঘৈণীয়াৰ নামটো কি মোৰ ঘৈণীয়াৰ নামটো হৰিশ আপোনাৰ ল'ৰা ছোৱালী কেই পিচ 2 পিচ চেপত কি এইটো চেমিছ কাৰ কাৰণে লেডিছ গলত কি এইটো তাবিজ নাকত কি এইটো খিমিছ আপুনি যে ভৰিখন বেকাকৈ আছে কিবা বেমাৰ হৈছে নেকি পেৰালাইচিছ আগতে কিবা বেমাৰ আছিল আপোনাৰ হেপাটাইটিছ এতিয়া কিবা বেমাৰ আছে জণ্ডিছ আপুনি যে ইমান সুখেইখিনি গৈছে আপুনিনো কি খাইহে মই চেৰালাইচিছ দে হ'ব দে পিছে আৰু একো নুসুধো দে কথাখিনি পিছে ফিনিছ বেয়া পাইছে নেকি বাৰু আপোনালোকে বেয়া নাপাই ঘূৰি হাত দাদাহঁত তথাপি আহিছোঁ মাতটোও ভাঙি আছে ইমান ধুনীয়া এটা অনুষ্ঠানত আহি পেলাই আমাৰো নিজৰ ভাল লাগছে এটা গান আমাৰ ভুজিয়া বুন্দিয়া ইয়াতে নাচব গানটো ইয়াতে লুকাই দিব চেঙাৰকেইটাই নাচবা লাগিব কিন্তু নাচবিনে নাই তোমালোকে মই ভিডিঅ' কৰি ৰাখিছোঁ কাৰণ গোটেই ব্লগ হ'ল ইউটিউবত হ'ল চবতে দিম আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ কাৰণ এই সাতখনি অনুষ্ঠানটো ইমান ধুনীয়াকৈ ৰাইজে মদ ভাং ড্ৰাগছ নাখায় কাজিয়া পেচাল নাই কোনোবা খাইছে যদি অলপ খাইছে ইমান নহয় দেই আজিকালি মানুহ জাপাত চাধাত টেমা নাপায় কেৱল পায় ৰজনীগন্ধা কেপি শিখৰ বিমল
এই দোকানৰ পৰা চিগৰটো খুলিলে খচক খচক মাৰি ওপৰৰ দিগি উলিয়াই দিয়ে সেই ধোঁৱাটোৰ লগতে এই নৱপ্ৰজন্মৰ লাইটটো যি উৰি যায় কিন্তু গম নাপায় মাকৰ 80 বছৰ হৈ বাপকৰ 60 বছৰ হৈ তাৰ বিচৰ কাছা কাছি কাৰণ এই বেয়া বস্তুকেইটাই তাৰ জীৱনটো ধ্বংস কৰে 3 ডিগ্ৰী 3টা কোণা 20 টকা এটা বৈধখানা চৰকাৰে ৰাস্তাৰ বিলম্বত ৱাইন শ্বপ খুলি দিব পাৰে হয় 100 টকাৰ মদ খাই ফালে ৰাস্তা দি যাই থাকিলে পুলিচে ধৰিলি 10,000 টকাৰ ফাইন ভৰিব লাগে তাত ঠিকেই নাখেলীয়া হয় খোৱা মানুহকেইটা ঠিকে আছে কিন্তু খোৱাকেইটা প্ৰতি মাৰি থৈ যায় খোৱাকেইটাই সেইকাৰণে মদে বহুত ধ্বংস কৰে মদে সন্মান নবঢ়োৱাই কমোৱাইহে কিন্তু ইয়াতে সেনেকুৱা মদ ভাং দাস খোৱা মানুহ নাই দেই কোনোবাই অলপমান খাবও পাৰে কিন্তু আমি নৱপ্ৰজন্মক কৈছোঁ এইকাৰণে যাতে উঠি অহা ল'ৰা ছোৱালীয়ে এইবিলাক মদ ভাং দাস খাব নালাগে হয়নে নহয় খুৰীয়া দাদা এই মদৰ কাৰণে ঘৰ এখন কিমান সমাজ কিমান ৰাস্তাৰ দুৰ্ঘটনা কিমান বেয়া হৈ থাকে সেইকাৰণে এইখিনি কথা ক'লোঁ আৰু মেছেজো দিছোঁ এটা যাতে মদ ভাং দাস এইবিলাক নাখায় কোনোবাই বেয়া পাবও পাৰে বাৰু বেয়া নাপাব আমি বেছি দীঘলীয়া নকৰোঁ এতিয়া খুৰীহঁতৰ হাতে হাতে মস্ত মস্ত ফোন দাদাহঁতে মাৰি আছে এই বন্ধন গোটৰ লোন আকৌ আপোনালোকৰ যদি ল'ৰা ছোৱালী ভাল মানুহ কৰিব বিচাৰা খুৰীহঁত দাদাহঁত তেতিয়াহ'লে হাতত বেছিকৈ মোবাইল নহয় দেই হাতত কিতাপ তুলি দিবি তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব হয় মোবাইলটো দিবও লাগিব অনলাইনৰ পৰা চবতে লক্ষ্য ৰাখি কিন্তু অভিভাৱকে চাব লাগিব ল'ৰা ছোৱালীয়ে কি কৰি আছে হয়নে হয় আগতে আমি এশৰা আঠিয়া কল আৰু চকৰা ভাত খাই স্কুল পাইছিলোঁ যায় আজিকালি ছোৱালীক কেৱল মোবাইল এই চাউ চাউ ম'ম' বাৰ্গাৰ এইবিলাক নহ'লে স্কুলত নাযায় গাঁৱত অলপ ভূত পোখাহে জন্ম পাইছে আগতে আমি স্কুলেদি এই আমাৰ পঢ়োৱা ছাৰবিলাক ৰাস্তাত দেখা পালে চাইকেলৰ পৰা নামছিলোঁ আজিকালি নাম নাই এই ছাৰ ক'ত গৈছিলে এনেকৈহে ক'ব আই কিবা দেখা পাইছানে নাই দেখোন চশমা পিন্ধি আহিছা ঐ আহি গোটাই চকুৰ আপুনি যে আইভাৰ পে ইমান কথা কৈ আছে আপোনাক জন্ম কোনে দিছিল হে মোক যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সদে নাপালোঁ মায়েহে জন্ম দিছিল নে দেউতাইহে জন্ম দিছিল সৰু থাকিলে গম পায় নেকি বাৰু গম নাপায় এইও শুন নাপায় আপোনাক এটা প্ৰশ্ন সুধিম আপুনি ধুনীয়াকৈ উত্তৰ দিব ধুনীয়াকৈ দিম তই যদি ইমানে প্ৰশ্ন সোধা ঠেক মাষ্টৰণী হ'ব পাৰিলি হয় দেখোন ঠেক নহয় হে টেক কওঁ আপুনি কওকচোন বাৰু মালভূমি কাক বোলে মালভূমি কাক বোলে কৈছে খুৰীহঁত দাদাহঁত ক'ব লাগব না যাক ক'ব লাগব নেকি বাৰু তোমালোকক আমাৰ ভুজিয়া বুন্দিয়াই নাজানে মালভূমি কাক বোলে যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়াক লেখি এই মালটো টানি থাকে তাকে বোলে মালভূমি কিন্তু এই হাত পখালি অঞ্চলত মদ খোৱা মাল খোৱা মানুহ নাই দেই হয়নে নহয় বাৰু আৰু কিবা আপোনাৰ মাথাত একোৱে নাই চুলি চাওকচোন আপোনালোকে জানো বানপানীয়ে মাৰি লৈ যোৱা কঠীয়াহে মোৰ চুলিবিলাক বোলা বানপানীয়ে মাৰি লৈ যোৱা কঠীয়া আজিকালি চুলিকিয়া নাচবোৰ খাদ্যত ভেজাল অসমীয়া মানুহে খেতি নকৰে তাই চুলিকেইটালৈ বৰ ভাল লগা হৈ আছে জানো গোটেই ডমৰা গৰু নেঙুৰহে হেৰি আপুনি অলপ খোৱা লোৱা কৰিব নাখাওঁতে মোক দেখোন একে খুবকেই পাৰা অমিতাটো আনিছে কিয়া তোৰ মুখখনে বৰ ভাল লগা হৈ আছে এই লাইটৰ পোহৰতহে অলপমান মেকআপৰ যোৱাত চিৰকি আছে নহ'লে শুকুনা আটা পিঠাহান গানটো ইয়াতে লুকাই দিব খিটেকা চাই আছে নে চিপি আছে খিটেকা গানটো জানা গাবিনে একেলগে তোমালোকে জানা এতিয়া তোমালোকে যে এনেকৈ আহিছা হয়নে নহয় বাৰু অনুষ্ঠান মৰম পকেট খালী তিৰিৰ গালি খিটেকাই দুটা তিৰি খিটেকাই দুটা তিৰি লাগি গ'ল হুৰা হুৰি টেনশ্যনত যায় চুলি হৰি কিহে পাইছি কিহে ধচি পাতৰ কচু গাত খুচি খিটেকাই তত হৰাই গাইছিহি এই খিটেকাই কেনে মজা জ্বালা পাই গৈছোঁ 30 জ্বালা বাকী নাই এই জ্বালা পাইছোঁ এই দুটা লগত কিন্তু মই চিৰিয়েলতহে বিয়া পাতিছোঁ দেই খুৰীহঁত চাকা পাতা নাই ইয়াতে যদি কোনোবা ছোৱালীয়ে চাই আছা নচোৱাকৈ নাথিবি আকৌ বিয়া পতা বুলি দুটা লৈ না আমাৰ খিটেকাই আকৌ বুঢ়া তিৰিকেইটাহে আগতে চকুত পৰে দেখছা নে কেইটা বিয়াত কাজিয়া কৰি থাকে সেইকাৰণে এটা দি থৈ যাওঁ গানটো তাতে লুকাই দিব আমাৰ ডিপুই ধুনীয়াকৈ নাচবোৰ ইয়াতে চেঙেৰাকেইটাই নাচব লাগিব অলপমান ফূৰ্তি কৰিম কৰিবিনে নাই বাৰু অনুষ্ঠান যদি অলপমান হেৰেঙাই হৈ থাকে তেতিয়া ভাল নালাগে নহয় নাচব লাগিব তোমালোকৰ ইয়াতে লুকাই দি দাদা গানটো বঢ়িয়াকৈ গানটো পৰা বিচাৰি পাইছিহে নাই ডিপুই নাছিলে ভাল লাগিব সকলো চেঙেৰাকেইটাই চেঙেৰাকেইটা